ব্ল্যাক রাইচ আৰু হোৱাইট ৰাইচৰ মাজত কোনটো আমাৰ হেল্থৰ কাৰণে বেছি বেনিফিট? ৱেলকাম টু পাৰিজা টেইলছ। ব্ল্যাক ৰাইচক বহুত নামেৰে জনা যায়, যেনে ফৰবিডেন ৰাইচ, পাৰ্পল ৰাইচ, এম্পায়াৰ ৰাইচ, হেভেন ৰাইচ, ৰয়েল ৰাইচ ইত্যাদি ইত্যাদি। এসময়ত ব্ল্যাক ৰাইচৰ খেতি অকল ধনী শ্ৰেণীৰ মানুহে খেতি কৰিব পাৰিছিল, সেইকাৰণে ইয়াক ফৰবিডেন ৰাইচ বুলি কোৱা হয়। তুলনামূলকভাৱে ক'বলৈ গ'লে ব্ল্যাক ৰাইচ হোৱাইট ৰাইচত থাকি লেছ প্ৰচেছড। ব্ল্যাক ৰাইচত অধিক ফাইবাৰ আৰু গ্লাইচেমিক ইণ্ডেক্স কম, এৰাউণ্ড 42 পৰা 55 লৈকে পায়। তাৰ তুলনাত হোৱাইট ৰাইচত গ্লাইচেমিক ইণ্ডেক্স খুবেই বেছি, 70 লৈকে পোৱা যায়। যেহেতু গ্লাইচেমিক ইণ্ডেক্স খুবেই কম, সেইবাবে হোৱাইট ৰাইচৰ তুলনাত ব্ল্যাক ৰাইচ ডায়েবেটিছৰ পেচেণ্টৰ কাৰণে বেষ্ট। তাৰোপৰিও ব্ল্যাক ৰাইচে আমাক ডাইজেশ্যনতো হেল্প কৰে। বইল হোৱাইট ৰাইচৰ তুলনাত বইল ব্ল্যাক ৰাইচত 4 গুণা বেছি পৰিমাণে ফাইবাৰ থাকে। হোৱাইট ৰাইচৰ তুলনাত ব্ল্যাক ৰাইচত অধিক পৰিমাণে এণ্টিঅক্সিডেণ্ট প্ৰপাৰ্টি থাকে। ব্ল্যাক ৰাইচ কনজিউম কৰোঁ, তেতিয়াহ'লে আমি বহুত দিনলৈকে য়ং হৈ থাকিব পাৰিম।